সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত বোকাখাত জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আজি ইংৰাজী ৭-১০-২০২৩ তাৰিখ শনিবাৰে বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি প্ৰৱৰ্তন কৰাৰ দাবীত এই ধৰ্মঘট পালন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। এই ধৰ্মঘটত বোকাখাত মহকুমাটোৰ শতাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে আৰু বিয়লি ৩ বজাত এই ধৰ্মঘটৰ সফলভাৱে সামৰণি পৰে। আমি NPS, OPS, প্ৰশাসনিক বিভাগ এইবোৰ যিমানেই সংস্থা এছ'চিয়েশ্যন থাকক আমি সকলোৱে একেই। গতিকে আমাৰ ফালৰ পৰা আমি 25 কেজি চাউল আৰু 10 কেজি দালি দিম বুলি তেওঁলোকে আমাক ঘোষণা কৰিছে। আজি এইখিনি কথা আমি কৈছোঁ যে আমাৰ কৰ্মচাৰী সমাজক কোনো পইচা পাতি ডানেশ্যন কৰিবলৈ গ'লে নিদিয়ে। গতিকে আমি কৰ্মচাৰী ফালৰ পৰা নিজৰ পকেটৰ পৰা আপোনালোকে এটা কথা চাব, পৰিয়ালৰ এংগেজমেণ্টৰ কাৰণে, পৰিয়ালৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে যথেষ্ট টকা খৰচ কৰিছে, কিন্তু কৰ্মচাৰী পৰিষদৰ কাৰণে যিহেতুকে আমি প্ৰত্যেক কৰ্মচাৰী পৰিষদত বা এছ'চিয়েশ্যনৰ মিটিঙতে আমি সেইখিনি কথা ৰিপ্ৰেজেণ্ট কৰিবলৈ যাওঁতে যথেষ্ট খৰচ হয়। যিটো কথা আমি আচলতে তেনেকৈ প্ৰকাশিত হ'ব নালাগিছিলে, কিন্তু কৈছোঁ আৰু বহুতখিনি কষ্ট কৰিব লগা হয় নিজৰ মঞ্চৰ কাৰণে কৈছোঁ। গতিকে মই ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ। অনুৰোধ কৰিছোঁ আপোনালোকে যিসকল আগৰণুৱা হৈ আছে বা আজি যিখিনি কথা NPSৰ বিষয়ে জানে তেওঁলোকৰ মনৰ ভাৱবিলাকো খোলাখুলিকৈ কওক। NPSৰ সন্দৰ্ভত কেনেকৈ কৰিলে কি কৰিলে আমি NPSৰ কৰ্মচাৰীসকল লাভালাভ হ'ম, শিক্ষকেই হওক কৰ্মচাৰীয়ে হওক, তেওঁলোকৰ ফালৰ পৰা মই প্ৰস্তাৱ দাঙি ধৰিবৰ কাৰণে সকলোকে নমস্কাৰ জনাই মোৰ বক্তব্য সামৰণি। নহয়, কৰ্মচাৰী পৰিষদৰ বেনাৰত আমি সকলো কৰ্মচাৰী একগোট হৈ যাব লাগিব। ইয়াত আপোনালোকে কিবা এটা আন্দোলন দিলে মই এতিয়াও কওঁ, NPSে কিবা দিছে কৰ্মচাৰী পৰিষদ যাব নালাগে, কোনোবা বিদ্যালয়ত আগৰ যিটো কাৰ্যসূচী আছে পুৰণাবোৰে কৰা নাই, কিন্তু স্বয়ং মই নিজেই ফটো প্ৰদান কৰোঁ। মই আকৌ মাতি আনো আমাৰ প্ৰথম ফটোখন মৰে যায়, সকলো আহোঁ। আমি আমাৰ প্ৰধানকো পাইছোঁ, প্ৰধানো আহিছে। সেই ভাৱটো থাকিব লাগিব। আমি একেই বুলি ভাৱটো আমাৰ সকলোৱে থাকিব লাগিব। সেই ভাৱটো আমি কেতিয়াও কিন্তু আনিব নালাগিব। আমাৰ OPSৰ যিসকল কৰ্মচাৰী অৱসৰী জীৱনটো বৰ সুখৰ বুলি কৈছে, পালে আৰু NPSৰ অৱসৰী জীৱনটো বৰ দুখৰ বুলি কৈছে। আমি এই দুখটো আঁতৰাম, লাগি থাকিলে লাগি যাব নালাগে আমাৰ। আমি সেইকাৰণে সকলোৱে আপোনালোকে এটা গৈ ঘৰটো মেছেজ দিয়ক আমাৰ কৰ্মচাৰী। আজি কোনোবা অফিচৰ কোনো নাই আহা, কিন্তু কাষৰ অফিচ এজন আহিছে, গৈ সেই মেছেজটো দিব লাগিব। আমি কিয় একো গ'ল নহওঁ, আমি চৰকাৰক হিৰাব লাগিব। আমি চৰকাৰৰ বিপক্ষে কোনো, আমি চৰকাৰৰ অংশীদাৰ, আমি চৰকাৰৰ অংশীদাৰ। আমাৰ কথাটো অকল বিশ্বাস কৰোঁ, আমি তেওঁলোকক বিশ্বাস কৰোঁ, প্ৰতিটো ক্ষেত্ৰত আমি সহায় কৰোঁ, আমাকো বিশ্বাস কৰিব লাগিব। আমি সেইকাৰণে আমাৰ প্ৰাপ্যটোহে বিচাৰিছোঁ। আমি কোনো অধিকাৰ আমি সেইকাৰণে আমি বেলেগ এটা অধিকাৰ বিচাৰিছোঁ নেকি? আমাৰ প্ৰাপ্যটোহে আমি বিচাৰিছোঁ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ এইটো ডাঙৰ প্ৰশ্ন। সকলো কৰ্মচাৰীক একগোট কৰিছে, ভাবিব নালাগে NPSসকল বেলেগ বুলি। আপোনালোকে জানে সদৌ অসম কৰ্মচাৰী প্ৰথম দাবী, এতিয়া সদৌ অসম কৰ্মচাৰী পৰিষদৰ 1 নম্বৰ দাবী নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰা। নতুন পেঞ্চন ব্যৱস্থা বাতিল কৰক, বাতিল কৰক, বাতিল কৰক। পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখক, বাহাল ৰাখক, বাহাল ৰাখক। সদৌ অসম কৰ্মচাৰী পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। বোকাখাত জিলা কৰ্মচাৰী পৰিষদ জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। কওক যে এগৰাকী মাতৃয়ে দুজন পুতেক, আচলতে আপোনালোকক মাহীয়ে চকুৰে চোৱা হৈছে নেকি? আমিতো তেনেকেই ভাবিছোঁ, কাৰণ সেইখন চৰকাৰৰ আণ্ডাৰত যেতিয়া কৰ্মচাৰীসকলক নিযুক্তি দিয়া হয়, আমি আগতে পাইছিলোঁ যে চৰকাৰী বিষয়া আৰু কৰ্মচাৰী, তাৰমানে কি অফিচাৰ আৰু এছিষ্টেণ্ট, এইটোৱে ডিফাৰেঞ্চ পাইছিলোঁ। কিন্তু বেনিফিটটো আমি চৰকাৰৰ ফালৰ পৰা সকলোখিনিয়ে পাইছিলোঁ। কিন্তু এতিয়া অসম চৰকাৰে 2005 চনৰ ফেব্ৰুৱাৰী মাহৰ পিছৰ পৰা যিসকলক এপইণ্টমেণ্ট দিলে, যিসকলক নিযুক্ত কৰিলে, তেওঁলোকৰ ক্ষেত্ৰত নতুন পেঞ্চন নীতি আৰু বাহাল কৰি লৈ পেলাই তেওঁলোকক পুৰণি পেঞ্চন নীতিৰ পৰা বঞ্চিত কৰিছে, যিহেতু একেবাৰে কৰ্মচাৰী সমাজৰ কাৰণে আটাইতকৈ দুখ লগা আৰু কষ্টকৰ। যিটো NPSৰ আণ্ডাৰত তেওঁলোকে সেইখিনি ব্যৱস্থা কৰিছে, তেওঁলোকে
এনেকুৱাখিনি কৰিব বুলি হৈছে কৰ্মচাৰী সমাজে কোনোদিনে ভবা নাছিলে। 2005 চনৰ পিছত যেতিয়া এইটো কৰ্মচাৰী নতুন পেঞ্চন নীতি সিদ্ধান্ত কৰিলে, সেই সিদ্ধান্ত কৰাৰ লগে লগে কৰ্মচাৰী সমাজে তেতিয়াৰ পৰা প্ৰতিবাদ কৰি আছে যে এইটো এটা মাৰাত্মক সাংঘাতিক ধৰণৰ মানে নীতি নিৰ্ধাৰণ কৰিছে, যাৰ কাৰণে নতুনকৈ কৰ্মচাৰীসকল যিসকল নিযুক্তি হৈছে তেওঁলোকৰ পৰিয়ালৰ কাৰণে ভৱিষ্যত কোনো নিৰাপত্তা বা কোনো তেনেকুৱা আঁচনি নাইকিয়া কৰি পেলাইছে, যাৰ কাৰণে তেওঁলোকে সংশয় হৈছে যে আফটাৰ ৰিটায়াৰমেণ্টৰ পিছত আমি কি কৰিম, আমাৰ ল'ৰা ছোৱালীক কেনেকৈ পোহপাল দিম। সেইকাৰণে আমি সকলোৱে আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ বোকাখাত জিলা সমিতিৰ উদ্যোগত আমি আজি অৱস্থান ধৰ্মঘট কৰিছোঁ, যিহেতুকে আমাক নতুন পেঞ্চন নীতি যিটো আছে সেইটো মানে উঠাই আমাক পুৰণা পেঞ্চন নীতিটো বাহাল কৰি দিয়ক। যাৰ কাৰণে আমি সদায় আশা কৰিছোঁ যে বৰ্তমান চৰকাৰৰ যেতিয়ালৈকে আমাক সেই পুৰণা পেঞ্চন নীতিটো বাহাল নাৰাখে তেতিয়ালৈকে আমি কিন্তু নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম, আৰু আৱশ্যক হ'লে আমি কোৰ্টলৈ যাবলৈ কুণ্ঠাবোধ নকৰিম। গতিকে আমি সেই একে সন্তানেৰে দুয়োজন পুত্ৰৰ ক্ষেত্ৰত বৈষম্য থকা কথাটো আমি ইয়াকে বুজাব বিচাৰিছোঁ। সকলোৰে ভালৰ কাৰণে কৰা হৈছে, যিহেতু সকলোৱে যিমান পাৰে ইয়াক ছাপোৰ্ট কৰাটো মানে বিচাৰোঁ, আৰু ভৱিষ্যতে যাতে এই ছাপোৰ্টটো যাতে আৰু বেছি হয়, আৰু ষ্ট্ৰেংথ বেছি হয় যাতে, আৰু ছাপোৰ্টটো যাতে আৰু অকণমান মানে ষ্ট্ৰং হয় সেইটো বিচাৰোঁ, আৰু যাতে চৰকাৰে মানে বাধ্য হৈ যায় মানে আমাক সেইটোৰ কাৰণে, কাৰণ যিটো ইলেকশ্যন নমস্কাৰ। আজি সদৌ অসম কৰ্মচাৰী পৰিষদৰ নেতৃত্বত উদ্যোগত আমি বোকাখাত জিলা কৰ্মচাৰী পৰিষদে আজি অৱস্থান ধৰ্মঘট আমাৰ বোকাখাত মহকুমা কাৰ্যালয়ৰ সন্মুখত আমি ধৰ্মঘট পালন কৰিছোঁ। আমাৰ ইয়াত ধৰ্মঘট পালন কৰাৰ এটাই উদ্দেশ্য হৈছে আমি NPSটো OPS কৰাৰ ডিমাণ্ডত দাবীত, যিহেতুকে আমি একে মাকৰ সন্তান দুজনৰ ভিতৰতে এজনক OPS ব্যৱস্থা কৰে আৰু আন এজনক NPS ব্যৱস্থা কৰে। যিটো NPS ব্যৱস্থাত মানে নিযুক্তি পোৱা কৰ্মচাৰীজন OPS ব্যৱস্থা নিযুক্তি পোৱা জনতকৈ বহুত গুণে কোনো নিৰাপত্তা নাই, কোনো সুবিধা নাই, তেনেকুৱা ফেচিলিটি পেঞ্চন ব্যৱস্থা নাই। যিখিনি পেঞ্চন ব্যৱস্থা আছে সেইখিনি তেওঁলোকে 40% ওপৰত বৃদ্ধি কৰি পেলাই তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছে, যাৰ কাৰণে এজন নতুন পেঞ্চন কৰ্মচাৰীয়ে পুৰণা পেঞ্চন কৰ্মচাৰী এজনতকৈ বহুত গুণে লোকচানত চাকৰি কৰিব লগা হৈছে। গতিকে মই আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা অনুৰোধ কৰিছোঁ অসম চৰকাৰক যে NPS যিটো কাৰ্যসূচী আঁচনি আছে, এই NPS আঁচনিটো OPSলৈ পৰিৱৰ্তন কৰি আমাক নতুন যিসকলে 2005 চনৰ ফেব্ৰুৱাৰীৰ পৰা নিযুক্ত পাইছে তেওঁলোকক আমাক পৰিৱৰ্তন কৰি দিলে আমি নথৈ আনন্দিত হ'ম। আমাৰ কৰ্মচাৰী পৰিষদৰ ডিমাণ্ড আৰু আজিৰ ধৰ্মঘটৰ উদ্দেশ্য।